যোৱা 7 অক্টোবৰ শনিবাৰে হঠাতে ইজৰাইলৰ ওপৰত পেলেষ্টাইনৰ এটা আতংকবাদী সংগঠন হামাছে হঠাতে আক্ৰমণ কৰিলে। 5,000 ৰকেটেৰে আক্ৰমণ কৰিলে। এই আক্ৰমণটো কিয় কৰিলে আৰু তাৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে হঠাতে এখন যুদ্ধ ঘোষণা কৰি দিলে পেলেষ্টাইনৰ বিৰুদ্ধে। এই যুদ্ধখন হঠাতে কেনেকে আৰম্ভ হ'ল? হঠাতে আৰম্ভ হ'ল নে আগৰ পৰাই চলি আছিল? এতিয়া এই ভিডিঅ'ৰ জৰিয়তে আমি জানিবলৈ ট্ৰাই কৰিম আৰু ক'ৰ পৰা ইয়াৰ উৎপত্তি হ'ল। আহক চাওঁ। 7 অক্টোবৰ 2023 তাৰিখ মানে যোৱা শনিবাৰে ইহুদী ধৰ্মৰ লোকসকলৰ বাবে এটা পবিত্ৰ দিন আছিল। উক্ত দিনাখনে এনলাইট জিউছ বুলি এটা মানে পবিত্ৰ অনুষ্ঠান তাত উদযাপন কৰা হয়। আৰু সেই দিনাখনে পেলেষ্টাইনৰ গাজা পাট্টি বুলি কয়, যিটো গাজা ষ্ট্ৰীপ বা গাজা পাট্টি বুলি কয়, এই গাজাৰ পৰা হামাছ নামৰ এটা আতংকবাদী গ্ৰুপে 5,000 ৰকেটেৰে মানে হঠাতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিলে, যাৰ ফলত ইজৰাইলত বহুতো লোকৰ মানে মৃত্যু হ'ল আৰু বহুত মানুহৰ ঘৰ বিল্ডিং এইসব বহুত যিমান আছিল না একদম মানে ধ্বংস হৈ গ'ল। তাৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে মানে ঘোষণা কৰিলে ষ্টেট অফ ৱাৰ, মানে আনুষ্ঠানিক যিটো যুদ্ধ ঘোষণা কৰি দিলে পেলেষ্টাইনৰ লগত। এতিয়া আহো হঠাতে 7 তাৰিখে পেলেষ্টাইন উগ্ৰপন্থী সংগঠন হামাছে কিয় ইজৰাইলৰ নিচিনা এখন ইমান শক্তিশালী দেশৰ ওপৰত আক্ৰমণ কৰিলে। এইটো জানিবৰ কাৰণে আমি অলপ ইজৰাইল আৰু পেলেষ্টাইনৰ যিটো হিষ্ট্ৰী না সেই বস্তুটো অকণমান আমি জানি ল'ব লাগিব। তাৰ পিছতে আমি এই যুদ্ধখনৰ যিটো উৎপত্তি বা এই যুদ্ধখন কিয় হঠাতে হ'ল, বা আপোনালোকে যদি গুগলত চাৰ্চ কৰে ইজৰাইল পেলেষ্টাইন ৱাৰ বুলি আপোনালোকে গম পাই যাব যে বহুত মানে যুদ্ধ আছে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত। একচুৱেলি এই যিখন যুদ্ধ ৰিচেণ্টলি হ'ল 7 তাৰিখৰ পৰা যিখন যুদ্ধ আৰম্ভ হ'ল, এই যুদ্ধখন কিন্তু আগতে হৈ অহা বহুত যুদ্ধতকে বহুত মানে অলপ বেলেগ ডিফাৰেণ্ট আৰু এইটো মানে বেছি ভয়াৱহ আছিল। পেলেষ্টাইন আৰু ইজৰাইলৰ মাজৰ যুদ্ধৰ মেইন উৎপত্তি হ'ল ধৰ্মকেন্দ্ৰিক। ধৰ্ম হ'ল 3টা ধৰ্ম, ইহুদী, খ্ৰীষ্টিয়ান আৰু মুছলমান। এই 3টা ধৰ্মৰ লৈ কেনেকে বিবাদ আৰম্ভ হ'ল বা কি সংঘাত আছে এই 3টা ধৰ্মৰ মাজত, সেই বস্তুটো জানিবৰ বাবে আমি অকণমান হিষ্ট্ৰীটো জানি লওঁ ইজৰাইল আৰু পেলেষ্টাইনৰ। আপোনালোকে এই মেপখন চাওক, এইখন বহুত কন্ট্ৰভাৰ্চিয়েল মেপ হয়। 1946ত কেনেকুৱা আছিল পেলেষ্টাইন আৰু ইজৰাইল, আৰু আজিৰ তাৰিখত ইজৰাইল আৰু পেলেষ্টাইনৰ মানে যিটো মানচিত্ৰ, সেই মানচিত্ৰখন আপোনালোকে চাওক, তাৰ পৰা আপোনালোকে গম পাব কিমান ডিফাৰেণ্ট হৈ গ'ল। 1948ত অফিচিয়েলি ইজৰাইলে ব্ৰিটিছৰ পৰা মুক্তি লাভ কৰিছিলে বা মানে স্বাধীনতা পাইছিলে। ইজৰাইল হৈছে বিশ্বৰ একমাত্ৰ এখন ইহুদী ধৰ্মাৱলম্বী লোক থকা দেশ। তাত অকল বুলি নকওঁ, তাত মেক্সিমাম ইহুদী ধৰ্ম অৱলম্বন কৰা লোকে বসবাস কৰে ইজৰাইলত। আৰু পেলেষ্টাইনখন হৈছে আৰবিয়ান কাণ্ট্ৰি, মানে একচুৱেলি মেইন মই আগৰ কথাটো কৈছো, মানে ব্ৰিটিছ সাম্ৰাজ্যৰ সময়ত যিখন পেলেষ্টাইন আছিল, ইজৰাইলটো পিছত হ'ল, সেই পেলেষ্টাইন যিখন আছিল সেইখন আছিল মানে পুৰা আৰব দেশৰ মানে মাজত থকা, যিটো আমি গাল্ফ কাণ্ট্ৰি বুলি কওঁ, সেই গাল্ফ কাণ্ট্ৰিৰ মাজত আছিল। মেক্সিমাম মানে তাত মুছলমান সম্প্ৰদায়ৰ মানুহে বেছি বসবাস কৰিছিলে। সেইটো মই একদম পুৰা আগৰ কথা কোৱা নাই, মানে মাজৰ যিটো মানে কথা কৈছো, মানে বিশ্বযুদ্ধৰ আগৰ, প্ৰথম বিশ্বযুদ্ধৰ আগৰ ঘটনাটো মই কৈছো। তাত মানে আছিলে কি মেক্সিমাম মুছলমান সম্প্ৰদায়ৰ মানুহ বেছিয়ে বসবাস কৰিছিলে মানে পেলেষ্টাইন। আৰু আজিৰ তাৰিখত ইজৰাইল হৈছে এখন এনেকুৱা দেশ যিখন দেশত বিশ্বৰ একমাত্ৰ মানে ইহুদী ধৰ্মাৱলম্বী লোক থকা দেশ। ইহুদীক আমি ইংলিছত জিউছ বুলিও কওঁ। এই ইজৰাইল দেশখন পোৱাৰ আঁৰত ইহুদীসকলৰ বহুত মানে সংগ্ৰাম জড়িত হৈছে, বহুত সংগ্ৰাম, বহুত আন্দোলন, বহুত অসংখ্য লাখ লাখ মানুহে নিজৰ জীৱন বলিদান দিব লগা হৈছিল। তাৰ পিছত গৈ কিনে ইহুদীসকলে ইজৰাইল নামৰ দেশখন পালে, আৰু সেইখনো পালে ৰাষ্ট্ৰসংঘৰ মানে মধ্যস্থতাতে পাইছে। আপোনালোকে ভিডিঅ'টো লাষ্টৰ পিনে চাই থাকিলে আৰু ভালকে গম পাব কেনেকুৱাকে ষ্টাৰ্টিং হৈ কিনে আজিৰ তাৰিখত আজিৰ এই পৰিৱেশ পালে। সেই অত্যাচাৰৰ পৰা আহি আজিৰ তাৰিখত ইজৰাইল এখন বহুত শক্তিশালী দেশলৈকে ৰূপান্তৰ হৈ গ'ল। কেনেকে হৈ গ'ল আপোনালোকে শেষলৈকে চাই থাকিলে গম পাব ভিডিঅ'টো। ইজৰাইলৰ এখন উল্লেখ কৰিবলগীয়া ঠাই হৈছে জেৰুজালেম, যিখন মানে এটা সময়ত ইজৰাইলৰ ৰাজধানী আছিল। এই জেৰুজালেমে হৈছে একচুৱেলি সকলোবোৰ বিবাদৰ মূল ঘাটি। জেৰুজালেম মূল ঘাটি কিয় ক'লো, আমি সৰুতে কিতাপত পঢ়িছিলো যে যীশু খ্ৰীষ্টৰ জন্ম ক'ত হৈছিল। যীশু খ্ৰীষ্টৰ জন্ম হৈছিল জেৰুজালেমত এটা ইহুদী পৰিয়ালত। তাৰ পৰা একচুৱেলি মেইন বিবাদটো তাৰ পৰা আৰম্ভ হ'ল। কেনেকে হ'ল, যীশু খ্ৰীষ্টৰ জন্ম হৈছিল জেৰুজালেমৰ এটা ইহুদী পৰিয়ালত, কিন্তু পিছলৈকে সেই যীশুৱে যদিও ইহুদী ধৰ্মৰ পৰিয়ালত মানে ডাঙৰ দীঘল হৈছিল, তেওঁৱে প্ৰৱৰ্তন কৰিলে খ্ৰীষ্টান ধৰ্ম। যেনেকুৱাকে বুদ্ধদেৱ আছিল এটা হিন্দু পৰিয়ালত,
কিন্তু তেওঁ পিছলৈকে নিজে ধৰ্ম বনালে বুদ্ধিজিমটো বনালে কোনে বা বুদ্ধ ধৰ্মটো বনালে বুদ্ধদেৱে। ঠিক তেনেকুৱাকে যীশু খ্ৰীষ্ট যদিও তেওঁ ইহুদী পৰিয়ালত মানে জন্ম লাভ কৰিছিলে, কিন্তু খ্ৰীষ্টিয়ান ধৰ্মটো প্ৰৱৰ্তন কৰিলে, প্ৰচাৰ কৰিলে। মই এইখিনিতে আৰু এটা কথা কৈ দিওঁ আপোনালোকৰ জ্ঞাতাৰ্থে, যে জেৰুজালেমখন অকল যে ধৰ্মৰ কাৰণে বা ইজৰাইলখন অকল ধৰ্মৰ বিবাদৰ কাৰণে যে বহুলভাৱে প্ৰচাৰিত তেনেকুৱাও নহয়। ইজৰাইল এটা মানে জিঅ' পলিটিকেল সিহঁতৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে ইজৰাইলে গোটেই বিশ্বৰ লগত, সেইটোৰ কাৰণেও কিন্তু গুৰুত্বটো গোটেই বিশ্বতে বেছি অত্যাধিক ইজৰাইলৰ। কাৰণ কিয়, যিমান মানে আমদানি ৰপ্তানি হয় বিশ্বৰ, মানে পশ্চিমীয়া দেশৰ পৰা এছিয়ালৈ, পশ্চিমীয়া দেশৰ পৰা আফ্ৰিকালৈ বা পশ্চিমীয়া দেশৰ পৰা অষ্ট্ৰেলিয়ালৈ যিমান আমদানি ৰপ্তানি হয়, সেই গোটেই সামুদ্ৰিক পথটো মানে ইজৰাইল হৈ কিনে আহিব লাগে। আৰু যাৰ বাবে কোনো দেশে ইজৰাইলৰ লগত একচুৱেলি সংঘাত কৰি ল'ব নিবিচাৰে। সেই বস্তুটো আমি আজি ডিছকাছ নকৰো, জাষ্ট মই কৈ থৈ দিছো, মানে কোনো দেশে ইজৰাইলৰ লগত একচুৱেলি যুদ্ধ কৰিব নোৱাৰে। কাৰণ ইজৰাইলৰ যিটো মানে সৈন্য শক্তি সেইটো বহুত হয়, এজ কম্পেয়াৰ টু মানে যদি সংখ্যাৰ হিচাপত চোৱা যায় টপ 20ৰ ভিতৰত আছে, কিন্তু যদি শক্তিৰ ভিতৰত চোৱা যায় টপ 5ৰ ভিতৰত আছে ৱৰ্ল্ডৰ। আৰু তেওঁলোকৰ যিটো খুফিয়া এজেঞ্চি, মানে আমাৰ CID এজেঞ্চি বুলি কয়, আমাৰ ইণ্ডিয়াৰ ৰৰ নিচিনা, যিটো মোছাদ বুলি কয়, মোছাদ ৱৰ্ল্ডৰ নাম্বাৰ 1 খুফিয়া এজেঞ্চি। মানে সিহঁতে এনেকুৱা সিহঁতৰ দেশৰ বিৰুদ্ধে যোনে মানে যিকোনো পৰিকল্পনা যদি কৰে, সেই পৰিকল্পনাটো মানে সিহঁতে তাতে গৈ কিনে জিতা কৰি কিনে এইটো বস্তু নাইকিয়া কৰে। তো মোছাদ মানে বহুত শক্তিশালী CID গ্ৰুপ। এতিয়া ধৰ্মৰ নামত ইজৰাইলত যি সংঘাত হৈ আছে, আজি বহু বছৰ ধৰি যিটো সংঘাত হৈ আছে, সেই সংঘাতৰ বিষয়ে আমি এই ভিডিঅ'টো জানিবলৈ এতিয়া ট্ৰাই কৰিম। জেৰুজালেমত 3টা মুখ্য মানে ধাৰ্মিক মানে কেন্দ্ৰ আছে। এটা হৈছে ডোম অফ দা ৰক, এটা হৈছে দা হলি ৱাল বা ৱেষ্টাৰ্ণ ৱাল বুলিও কয় কিছুমানে, আৰু এটা হৈছে আল আকছা মছজিদ। ইয়াৰে ডোম অফ দা ৰক আৰু দা আল আকছা মছজিদ যিটো আছে, সেই দুটা হৈছে মুছলমান সকলৰ মানে একেবাৰে পবিত্ৰ ঠাই। আৰু দা হলি ৱাল বা ৱেষ্টাৰ্ণ ৱাল যিখন হয়, সেইটো হৈছে ইহুদী সকলৰ কাৰণে এটা পবিত্ৰ স্থান। একচুৱেলি এই 35 একৰ বুলি কয়, এই 35 একৰৰ ভিতৰত 3টা ডাঙৰ ধৰ্মৰ মানে ধাৰ্মিক অনুষ্ঠান বা প্ৰতিষ্ঠান আছে। এইখিনি বস্তু তেওঁলোকৰ নিজৰ ধৰ্মৰ ধাৰ্মিক গ্ৰন্থবিলাকত মানে উল্লেখ আছে। সেইটো কাৰণে মানে 3টা ধৰ্মৰ লোকে মানে বহুত বিশ্বাস কৰে সেইখিনি ঠাইত। যেতিয়া ইজৰাইলত ৰোমান সাম্ৰাজ্যৰ মানে শাসন চলি আছিলে, তেতিয়া মানে ইহুদীসকলক ৰোমানসকলে বহুত অত্যাচাৰ কৰিছিলে, বহুত ইহুদীক নৰসংহাৰ বুলি যিটো কয়, নৰসংহাৰ কৰিছিলে। সেই সময়ত ইহুদীসকল নৰসংহাৰৰ পৰা বাচিবৰ বাবে, সেই অত্যাচাৰৰ পৰা বাচিবৰ বাবে মেক্সিমাম ইহুদীয়ে কি কৰিছিলে সেই সময়ত, ইউৰোপ যিহেতু সিহঁতৰ পৰা ওচৰত হয়, ইউৰোপত মেক্সিমাম ইউৰোপিয়ান কাণ্ট্ৰি বিলাকত গৈ মানে শৰণ লৈছিলে সেই সময়ত ইহুদীসকল। ইহুদী পৰিয়াল অলপ ৰৈ গৈছিল। সেই ইহুদী পৰিয়াল এটাতে মানে জন্ম লাভ কৰিছিলে যীশু খ্ৰীষ্ট। ইহুদী ধৰ্মত তেওঁ লালন পালন হৈও পিছলৈকে তেওঁ খ্ৰীষ্টিয়ান ধৰ্ম মানে প্ৰৱৰ্তন কৰিলে, আৰু খ্ৰীষ্টিয়ান ধৰ্মৰে মানে প্ৰচাৰ আৰু প্ৰসাৰ কৰাত তেওঁ ব্যস্ত হৈ গ'ল। যাৰ বাবে তেওঁ ইহুদীসকলে মানে ঘৃণা কৰা যে এওঁ মানে কাফিৰ, এওঁ মানে ভগৱানক বিশ্বাস নকৰে, তেওঁ নাস্তিক বুলি ক'লে। তেনেকুৱা এটা পৰিস্থিতিত যীশু খ্ৰীষ্টক ইহুদীসকলে কি কৰিছিলে, তাক হত্যা কৰিছিলে। ইহুদীসকলে হত্যা কৰিলে যীশু খ্ৰীষ্টক, যাৰ ফলত খ্ৰীষ্টিয়ান ধৰ্ম অৱলম্বন কৰা যিমানখিনি লোক আছিল, সেই লোকসকলে আকৌ পিছত কি কৰিলে, যীশু খ্ৰীষ্টক মাৰাৰ কাৰণে ইহুদীসকলক ঘৃণা কৰা আৰম্ভ কৰি দিলে। আৰু ইহুদীসকল পৃথিৱীৰ য'তেই আছিল চবকে মাৰা ষ্টাৰ্ট কৰি দিলে। এটা সময়ততো জাৰ্মানীত হিটলাৰে লাখত মাৰিছিলে, লাখ ইহুদীক হত্যা কৰিছিলে। এটা গেছ চেম্বাৰত সোমাই লাখ ইহুদীক মানে হত্যা কৰিছিলে এটা সময়ত। আৰু যীশু খ্ৰীষ্টক যিটো ঠাইত হত্যা কৰিছিলে, সেইখিনি ঠাইতে পিছলৈকে খ্ৰীষ্টিয়ান সকলে এটা চাৰ্চ বা গীৰ্জা বনালে, আৰু সেই চাৰ্চটোৰ নাম আছিল চাৰ্চ অফ দা হলি চেপেলকেয়াৰ। এইটো হৈছে ডোম অফ দা ৰক, আৰু এইটো হৈছে আল আকছা মছজিদ, আৰু এইটো হৈছে দা হলি ৱাল বা ৱেষ্টাৰ্ণ ৱাল। এই গোটেই ধৰ্মীয় প্ৰতিষ্ঠান থকা বাউণ্ডাৰী যিটো, এই গোটেই বাউণ্ডাৰীটোক আকৌ ইহুদীসকলে কয় টেম্পল মাউণ্ট। আৰু ইয়াৰ পৰা 2 কিলোমিটাৰ নিলগত খ্ৰীষ্টিয়ানবোৰৰ চাৰ্চ অফ দা হলি চেপেলকেয়াৰ আছে। এই 35 একৰ যি মাটি আছে বা এই 35 একৰ যি জমিন আছে, এই জমিনখিনিৰ কাৰণে আজি বছৰ ধৰি এইখিনি ঠাইত মানে কাজিয়াৰ উৎপন্ন হৈ আছে। আৰু এই ঠাইখিনি 3টা ধৰ্মৰ মানুহে মানে কব্জা কৰিব বিচাৰে। যেনে খ্ৰীষ্টিয়ানসকলক মানে ভাবে যে ইয়াতে যীশু খ্ৰীষ্টক হত্যা কৰিছিলে, ঠিক তেনেকুৱাকে ইহুদীসকলে ভাবে আব্ৰাহামৰ ল'ৰা আইছাক আব্ৰাহামে বলি দিব খোজোতে সেইখিনি ঠাইতে ভগৱানৰ লগত তেওঁৰ মানে কণ্টেক্ট হৈছিলে। ঠিক তেনেকুৱাকে মুছলমানসকলে ভাবে যে হজৰত মহম্মদে এটা নিশাৰ ভিতৰতে ইয়ালৈকে আহিছিল, আৰু ইয়াৰ পৰাই তেওঁ জন্মলৈকে গৈছিল এইখিনি ঠাইৰ পৰা। তো সেইটো কাৰণে এইখিনি ঠাইত 3টা ধৰ্মৰ মানুহে ভাবে যে তেওঁলোকৰ
জমিন হয় এইখিনি। ইহুদীসকলক দেশ বিদেশত বহুত ঠাইত মানে হাজাৰ হাজাৰ বছৰ ধৰি তেওঁলোকে যেতিয়া শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল, বহুত হত্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তো তাৰ পিছত মানে লাহে 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 ইহুদীসকলে ভাবিলে যে নহয়, আমি আমাৰ নিজৰ দেশলৈকে গুচি যাব লাগিব। সেইটোৱে হৈছে আমাৰ মাটি, মানে অকল আমি যদি কৰবাত বাচি থাকিব পাৰো সেইটো হৈছে আমাৰ নিজৰ মাটি, আৰু তাৰ কাৰণে আমাক এখন নতুন দেশ লাগিব, সেইটো হৈছে ইজৰাইল। প্ৰথম বিশ্বযুদ্ধৰ আগৰ পৰা ইহুদীসকলে মানে তেওঁলোকৰ আন্দোলনটো বহুত তেজ কৰি দিলে যে আমাক নতুন দেশ লাগে, আমাক নতুন দেশ লাগে। আৰু সেই সময়ত পেলিষ্টাইনত ব্ৰিটিছসকলে ৰাজ কৰি আছিলে, আৰু ব্ৰিটিছসকলে সেই সময়ত ভাবিলে যে আমি ইহুদীসকলৰ যিটো মানে দাবী, সেই দাবীটো যদি আমি সমৰ্থন কৰি দিওঁ তেতিয়াহ'লে বিশ্বযুদ্ধত ইহুদীসকলে আমাৰ হৈ কাৰণে যুদ্ধত নামিব। একচুৱেলি তেওঁলোকৰ মেইন আছে ডিভাইড এণ্ড ৰুল। তেওঁলোকে ভাবিলে যে পেলিষ্টাইন মুছলিম আছে, তো মুছলিমৰ মাজত আমি যদি ডিভাইড কৰি দিওঁ, আমি ইহুদীখিনিকো লৈ আহো, তো সিহঁতৰ মাজত মানে ডিভাইড হৈ থাকিলে আমি তাত বেছি লম্বা দিন থাকিব পাৰিম। লাহে 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 প্ৰথম বিশ্বযুদ্ধৰ আগৰ পৰাই ব্ৰিটিছসকলে ইহুদীসকলক মানে ইউৰোপৰ পৰা আনা ষ্টাৰ্ট কৰি দিছে। আৰু প্ৰথম বিশ্বযুদ্ধত যেতিয়া তেওঁলোকৰ বিজয়ী হ'ল মানে ব্ৰিটিছসকল, তাৰ পিছত মেক্সিমাম ইহুদী বেলেগ বেলেগ প্ৰান্তত যি প্ৰান্তত আছিলে তেওঁলোকে মানে অহা ষ্টাৰ্ট কৰিলে। নিজৰ নিজৰ ঘৰ বাৰী মাটি অলপ 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 অলপকে এনেকে কিনাটো ষ্টাৰ্ট কৰি দিলে। তাৰ পিছত 1946 পৰা 1948 ভিতৰত যেতিয়া ব্ৰিটিছে আৰু মানে পেলিষ্টাইনক বাই বাই দি কিনে যাব, ভাৰতৰ পৰা যেনেকুৱাকে বিদায় লৈছিলে, সেইখিনি সময়তে ফাৰ্ষ্টতে প্ৰস্তাৱ দিলে যে তই এটা কাম কৰ, পেলিষ্টাইন বিলাকে এটা পেলিষ্টাইন দেশ লৈ লও আৰু ইহুদীসকলে এখন ইহুদী দেশ লৈ লও। আৰু সিহঁতে কি কৰিলে, এইটো বস্তু গোটেই বিবাদটো ৰাষ্ট্ৰসংঘত দি দিলে যে আপোনালোকে ইহঁতৰ দুটাৰ মাজত ভগাই দিয়ক, আমি নোৱাৰিম। সিহঁতে এনেকে কৈ কিনে ব্ৰিটিছসকল পেলিষ্টাইনৰ পৰা গুচি গ'ল। তাৰপিছত ৰাষ্ট্ৰসংঘই এটা প্ৰস্তাৱ দিলে যে আৰব ষ্টেট, মানে সেই সময়ত যিটো মুছলিম আছিলে আৰু পেলিষ্টাইনত, মানে যিখন পেলিষ্টাইন আছিল গোটেই পেলিষ্টাইনৰ 45% হ'ব মুছলিম বা আৰব ষ্টেটৰ কাৰণে, 55% হ'ব ইহুদীসকলৰ। যিটো বস্তু মানে সেই সময়ত আৰব কাণ্ট্ৰি বিলাকে মানি লোৱা নাছিলে। আৰব কাণ্ট্ৰি বিলাকে ভাবিছিলে যে এইটো আমাৰ ওপৰত অন্যায় হ'ব। ইমান দিন থকাৰ পিছত ইজৰাইলসকল ইহুদীসকলে হঠাৎ আহিছে, হঠাৎ আহি কিনে সিহঁতে 55% কেনেকুৱাকে পাব, তেনেকুৱাকে কৰি আৰব দেশ বিলাকে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি দিলে, এটাক কৰি দিলে, মানে পুৰা যুদ্ধ। কিন্তু সেই যুদ্ধত ইজৰাইল সকলে মানে একজোট হৈ কিনে তেওঁলোকে আৰব কাণ্ট্ৰি বিলাকৰ বিৰুদ্ধে মানে যুদ্ধ কৰিছিলে। আৰু তেওঁলোকে সেই সময়ত মানে কৈছিলে যে এইটো হৈছে আমাৰ অস্তিত্বৰ যুদ্ধ, আমি যদি এই যুদ্ধত জীয়াই থাকিব নোৱাৰো তেতিয়াহ'লে গোটেই পৃথিৱীৰ পৰা মানচিত্ৰৰ পৰা ইহুদী ধৰ্ম থকা মানুহ মানে নাইকিয়া হৈ যায়। সেই একগোট বা সেই একজোট যিটো আছিল তেওঁলোকে, সেইটোৰ ফলত মানে সিহঁতে আৰব কাণ্ট্ৰিৰ নিচিনা ইমান ডাঙৰ ডাঙৰ UAE, চিৰিয়া, ইজিপ্ত, এই গোটেই বিলাকক মানে তেওঁলোকে হৰাই পেলাইছে। যাৰ ফলত পেলিষ্টাইনৰ যিখন মেপ লাহে 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 কৰি এনেকুৱা অৱস্থা হৈ গ'ল। ইয়াৰে লেফ্ট চাইডত এটা অংশ পেলিষ্টাইন আৰু ৱেষ্ট চাইডত এটা অংশ পেলিষ্টাইন, ইজৰাইল দেশৰ মাজতে আছে। আৰু মেইন ইছ্যু ইজৰাইলৰ লগত আছে এই গাজা পাট্টিৰ যিটো এৰিয়া, এই এৰিয়াখিনিৰ লগতে মেইনলি মানে ইজৰাইলৰ সংঘাত হৈ থাকে। এই সংঘাত হৈ থকাৰ মেইন কাৰণটো হৈছে গাজা পাট্টিত এই এৰিয়াখিনি শাসন চলাই হামাছ নামৰ এটা সংগঠন, যিটো সংগঠনক UN-ক লৈ মেক্সিমাম ইউৰোপিয়ান কাণ্ট্ৰি আৰু মেক্সিমাম কাণ্ট্ৰিয়ে আতংকবাদী বা উগ্ৰপন্থী গ্ৰুপ বুলি সিহঁতক মানে স্বীকৃতি দি থৈ দিছে, যোনে শাসন চলে। তাৰ পিছত ৱেষ্ট পাৰ্ট যিটো আছে পেলিষ্টাইনৰ, সেই পাৰ্টটো আকৌ মানে শাসন কৰে ফাটাহ বুলি এটা পলিটিকেল পাৰ্টি। ফাটাহ বুলি যিটো পলিটিকেল পাৰ্টি, সেই পলিটিকেল পাৰ্টিটো ডেমক্ৰেটিক প্ৰক্ৰিয়াত তাত মানে শাসন চলাইছে, যদিও তাতো ইজৰাইলে আজিৰ তাৰিখত মানে লাহে 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 ইনভেড কৰি আছে। কিন্তু গাজা পাৰ্টি যিটো আছে সেইটো ফুল্লি মানে হামাছে শাসন চলায়। এতিয়া এই হামাছ যিটো গ্ৰুপ হয়, ফাৰ্ষ্টতে সিহঁতৰ মেইন উদ্দেশ্য আছিলে মানচিত্ৰৰ পৰা ইহুদী ধৰ্মৰ লোকক নাইকিয়া কৰি দিব লাগে, মানে ইজৰাইলখন নাইকিয়া কৰি দিব লাগে। পিছলৈকে তেওঁলোকে আহিল যে নহয়, এইখিনি আমাৰ জেৰুজালেমলৈকে আমাৰ এৰিয়া, এই জেৰুজালেমলৈকে আমি এৰিয়া আমি ল'মেই। তাৰ পিছত ইজৰাইলে ক'লে নহয়, এইখিনি তহঁতৰ এৰিয়া নহয়, গাজা পাট্টিটোৰ পৰা সিহঁতে এখন ৱাল দি থৈ দিছে যে সেইটো পাৰ্ট গাজা পাট্টি আৰু ইয়াৰ পৰা আমাৰ পাৰ্ট। কাজিয়া হোৱা উৎপত্তি মানে জেৰুজালেমৰ ধাৰ্মিক প্ৰতিষ্ঠান যিখিনি ঠাইত আছে সেইখিনি আকৌ ফাৰ্ষ্টতে ৰাষ্ট্ৰসংঘই মানে চোৱা চিতা কৰিছিলে যে সেইখিনি কোনো দেশৰ নচলে, ৰাষ্ট্ৰসংঘই কি ক'ব সেইটো চলিব। আৰু এটা মেইন কথা হ'ল এই যিটো আল-আকছা মছজিদ আছে বা টেম্পল অফ দ্য ৰক যিটো আছে, এইখিনি ঠাইত মানে নন মুছলিম লোকসকলক মানে তেওঁলোকে তাত সোমাব দিব নোখোজে। কিন্তু ইজৰাইলী সৈন্যবিলাকে কি কৰে, সময়ে 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 সেইখিনি ঠাইত সোমাই কিনি চেকিং কৰে যে ইয়াতে হামাছৰ উগ্ৰপন্থী ইয়াতে সোমাই আছে। যাৰ ফলত মানে কি হয়, আল-আকছা মছজিদৰ পৰা পাথৰ দলাই, মানে যিবিলাক সৈন্য যায় পাথৰ চাথৰ ছটিয়াই, সেই সময়ত পাথৰ দলিয়াই পাই তেনেকুৱা কিবা কৰে। আৰু পাথৰ দলিয়াৰ পিছত বা কোনোবাই যদি গ্ৰেনেড দলাই দিলে বা তেনেকুৱাৰ পৰা আৰম্ভ কৰিলে ইজৰাইলৰ সৈন্যই আকৌ ভাল পাই যে নহয়, ইহঁতে আমাক উকচাইছে বা ইহঁতে আমাক ফাৰ্ষ্টতে এটাক কৰিছে। তাৰ পিছত কি কৰে, ইজৰাইল সৈন্য মানে পুৰা মিলিটাৰী এটাক আৰম্ভ কৰি দিয়ে। হামাছ যিটো উগ্ৰপন্থী সংগঠন, সিহঁতে মানে ভাবে জাষ্ট লাইক আমাৰ আলফাৰ নিচিনা, জাষ্ট বুজিবৰ কাৰণে কৈছে,
যেনে আলফাই আমাৰ অসমৰ কাৰণে স্বাধীন অসম বিচাৰে, ঠিক তেনেকুৱাকে হামাছে মানে এনেকা বিচাৰে যে যিটো ইজৰাইলে আমাৰ পৰা মাটি কাঢ়ি লৈছে সেই মাটিখিনি আমাক লাগে। তো গাজা পাটিত থকা কিছুমান লোকে আকৌ তেওঁলোকক মানে মুক্তি যুঁজাৰু বুলি অভিহিত কৰে। ইজিপ্তেও চামহাও হামাছক ছাপোৰ্ট কৰে। সেইটো কেনেকে ছাপোৰ্ট কৰে, কিয় ছাপোৰ্ট কৰে, সেইটো এটা বহুত লম্বা হৈ যাব। মই আপোনালোকক এটা আভাস দি দিওঁ। এতিয়া আহিল আমাৰ শেহতীয়াকৈ মানে হামাছে 5,000 ৰকেটেৰে কিয় আক্ৰমণ কৰিলে। ইজৰাইলৰ নিচিনা এখন শক্তিশালী দেশ যাৰ নিজৰ অট'মেটিক ডিফেন্স চিষ্টেম আছে। অট'মেটিক ডিফেন্স চিষ্টেম ইন দা চেন্স মানে কোনোবাই যদি সিহঁতৰ দেশত যিকোনো দেশৰ পৰা যদি এটাক কৰে, সিহঁতৰ এটা আইৰন ডম বুলি এটা মানে সিহঁতৰ মেচিনাৰী বা আইৰন ডম বুলি এটা অট'মেটিক ডিফেন্স চিষ্টেম আছে, যোনে মানে ওপৰতে ৰকেটক মানে ধ্বংস কৰি দিব। যি ৰকেট হওক, কোনোবা যদি এটম বম জ্বলাই না ওপৰতে নাইকিয়া কৰি দিব, সিহঁতৰ তাতে পৰিব নিদিয়ে। আৰু এইটোৰ মেইন কাৰণ হৈছে সিহঁতৰ লগত দুশ্মনী বহুত আছিলে, কাৰণ সিহঁত মাজতে আছে, কাষত দুটা চাইডত পেলেষ্টাইন আছে, আৰু কাষত আৰব কাণ্ট্ৰি বিলাকৰ, যদিও আৰব কাণ্ট্ৰি বিলাকৰ লগত আজিৰ তাৰিখত সিহঁতৰ ৰিলেশ্যনশ্বিপ ভাল, কিন্তু সিহঁতে বিশ্বাস নকৰে, কাৰণ সিহঁত মাজত আছে। তো আৰব কাণ্ট্ৰি বিলাকে কোনো এটা হঠাতে এটাক কৰি দিব পাৰে বা পেলেষ্টাইনে হঠাতে এটাক কৰি দিব পাৰে। সেইটো কাৰণে সিহঁতে মিলিটাৰী চিষ্টেমটো এনেকুৱা মজবুত কৰি ধৰিছে, অট'মেটিক সিহঁতৰ ডিফেন্স চিষ্টেম আছে, কোনো ক'বই নালাগে, অট'মেটিক দিলে যদি কোনোবা এটাক কৰে ওপৰতে সিহঁতে নাইকিয়া কৰি দিয়ে। কিন্তু তেনে এখন শক্তিশালী মানে এডভান্স কাণ্ট্ৰিৰ ওপৰত 5,000 ৰকেটেৰে যোৱা 7 তাৰিখে হামাছে এটাক কৰি দিলে। আৰু আইৰন ডম যিটো বনাইছিলে সেইটোও ইভেন ফেইল হৈ গ'ল। আইৰন ডমো ফেইল হৈ গ'ল। মোছাদ বিশ্বৰ ভিতৰত সকলোতকৈ শক্তিশালী মানে খুফিয়া এজেঞ্চি, সিহঁতেও মানে ফেইল হৈ ধৰিব নোৱাৰিলে কেনেকুৱাকৈ কৰিলে। হামাছে সাগৰৰ পৰা এটাক কৰিছিলে, ওপৰৰ পৰা ৰকেটেৰে এটাক কৰিছিলে, আৰু আৰ্মি বিলাকেও সিহঁতৰ যিবিলাক উগ্ৰপন্থী সৈন্য আছে সিহঁতেও মানে এটাক কৰিছিল, যিখন মানে ইজৰাইল আৰু গাজা পাট্টিৰ মাজত ৱাল আছে, ইভেন সেইবিলাক জেচিবিৰে ভাঙি পেলাইছিল। কিন্তু তাৰ পিছতে ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ নেতান্যাহুৱে গাজা পাট্টিত যিমানখিনি মানুহ আছে, জনসাধাৰণ আছে, সিহঁতক মানে কম দিনৰ ভিতৰত সেইখিনি ঠাই এৰি দিবৰ কাৰণে অনুৰোধ জনালে। আৰু তেওঁ ক'লে যে আমি কম দিনৰ ভিতৰত গাজা পাট্টিক মৰুভূমিলৈকে মানে ৰূপান্তৰ কৰি দিম বুলি মানে ঘোষণা কৰিলে। এই যিটো যুদ্ধ হ'ল, এই যুদ্ধত আমাৰ দেশৰ কি স্থিতি আছিলে? আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰে ইজৰাইলৰ ওপৰত হামাছে যিটো এটাক কৰিছিলে সেইটোক মানে গৰিহণা দিছে আৰু ইজৰাইলক মানে ফুল্লি ছাপোৰ্ট কৰিছে। যদিও বহুত মানে বিশ্লেষক বা বিভিন্ন দেশৰ মানে ইণ্ডিপেণ্ডেণ্ট মিডিয়াই ক'ব বিচাৰে যে একচুৱেলি এই যিটো আক্ৰমণ হ'ল 7 তাৰিখে, এই আক্ৰমণটো কৰবাত নহয় কৰবাত ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ বা ইজৰাইলে নিজেও মানে লিপ্ত আছে। কাৰণ ইজৰাইলে নিজেও চামহাও ভাবিছিলে, মানে বিচাৰিছিলে যে হামাছে আমাৰ ওপৰত এনেকুৱাকে এটাক কৰক আৰু গোটেই বিশ্বই দেখক যে আমাৰ ওপৰত ইমান অত্যাচাৰ কৰিছে, আৰু আমি সেয়ে তাৰ মানে প্ৰতিক্ৰিয়া হিচাপে আমি গাজাত মানে এটাক কৰিছো, তেতিয়াহে গাজাখনক মানে নাইকিয়া কৰি দিব পাৰিব। তো চামহাও এনেকুৱাকে ভাবে যে গাজাখনক মানে ডাইৰেক্ট নোহোৱা কৰি দি সেই গাজাখন ইজৰাইলৰ ভিতৰত সোমাই লোৱা এটা চক্ৰান্ত বুলিও কিছুমানে ক'ব বিচাৰে ইজৰাইলৰ। আৰু যিয়ে নহওক, আশা কৰো যিসকলে এতিয়ালৈকে এই ভিডিঅ'টো চাই আছে তেখেতসকলে কিবা নহয় কিবা অলপ জ্ঞান লাভ কৰিলে। আগলৈকে এনেকুৱা ভিডিঅ' আমি বনাবলৈ ট্ৰাই কৰি থাকিম। ধন্যবাদ।